নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিবলৈ গৈ আছোঁ বহুতো গুৰুত্বপূৰ্ণ দুটা খবৰৰ বিষয়ে। তো প্ৰথমটো খবৰ হৈছে অসমৰ বিখ্যাত ইউটিউবাৰ ডিম্বু বৰুৱাই ট্ৰেডিঙক লৈনো কি কৈছে তাৰ বিষয়ে চাই লওঁ আহক। কি ট্ৰেডিং বেয়া নেকি? কথাটো হ'ল ট্ৰেডিং বেয়াও নহয়, ট্ৰেডিং ভালো নহয়, ট্ৰেডিং মাজতে আছে। মানে ট্ৰেডিঙৰ নামত কি লেভেলত মানুহ পাগল। এটা এক্সাম্পল শুনি লওক। কেইদিনমান আগতে আমাৰ ইণ্ডিয়ান ষ্টক মাৰ্কেট যোনে ৰেগুলেট কৰে সেবিয়ে ল'ৰা এটা ধৰিছিল। সেই ল'ৰাজনে জাষ্ট ট্ৰেডিং কৰাৰ টিপছ দিছিল হোৱাটছএপ এটা গ্ৰুপত আৰু পইচা লৈছিল। আৰু কিমান টকা উঠাইছে জানেনে? 3 কোটি টকা উঠাইছে সেই ল'ৰাজনে। মানে মানুহ কি লেভেল পাগল। ট্ৰেডিঙত লৈ ডিম্বু বৰুৱাই কৰা মন্তব্যটো আপোনালোকে শুনিলে। 2 নম্বৰটো খবৰ হৈছে আমাৰ অসমৰ জুবিন দাক USTMে ডক্টৰেট উপাধি আগবঢ়াইছে। তাৰ সন্দৰ্ভত জুবিন গাৰ্গেনো কি ক'লে চাই লওঁ আহক। First of all, thank you very much for this honor. Thank you, USTM, Mr. Hawk, and all our special guests present here. And I never thought I would get a doctorate in my life because I was a dropout. From BSc Dibura College, I was studying there. I didn't complete because my ambition was different, my dream was different. So I left my college. But still, I have a big connection with all the colleges, all the universities here. And many of my friends, they're working for the colleges, for the universities. And anyway, it's good to have a doctorate degree without having a graduation. And live also like that. আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।